এখন ঘৰৰ পৰা যেতিয়া এগৰাকী ছোৱালী বিয়া হৈ আন এখন ঘৰলৈ যায় তেতিয়াহ'লে কিমানৰ হৃদয় যে উদং কৰি যায়। কিয়নো এই কণ মানুহজনীলৈ চাওক, আজি আছিল আঙুঠি পিন্ধোৱা তাইৰ মাহীয়েকৰ, আৰু তাইৰ মাহীয়েকক কোনোবাই লৈ যাব বুলি কিমান যে অন্তৰত দুখ ভাঙি পৰিছে একেবাৰে। কিয়নো কাৰোবাক যদি বহুত মৰম লাগে অন্তৰৰ পৰা, তাই যদি আপোনাৰ কাষৰ পৰা চিৰদিনলৈ আঁতৰি যায় তেতিয়াহ'লে আপোনাৰ কেনেকুৱা অনুভৱ হ'ব, কিমান হৃদয় উদং হৈ যায়। এই কণমানিজনীয়ে উৎকৃষ্ট উদাহৰণ। তাই বহুত দুখত ভাগি পৰিছে মাহীয়েকক কোনোবাই লৈ যাব বুলি। গতিকে আপোনালোকৰ যদি এনেকুৱা ঘটনা হৈছে তেতিয়াহ'লে ক'ব। নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে ওলাইছোঁ ফটোশ্বুট কৰিবলৈ। লগত জানেই আপোনালোকে ফটোশ্বুট কৰা মেইন মানুহ কোন থাকে, আমাৰ শালপতি শৰৎজ্যোতি। তো গতিকে এখন মানে ৱেডিং আছে আজি, মানে আঙুঠি পিন্ধোৱা বুলি কয়, মই ইংলিছত বেছি ক'লে বেয়া লাগে। আঙুঠি পিন্ধোৱা আছে, তো আঙুঠি পিন্ধোৱা আছে মানে লগৰ এটা, মানে লগৰ নহয় ভাইটিও একচুৱেলি। তো আগতে মানে এটা সময়ত প্ৰায় লগতে কাম কৰিছিলোঁ, মাৰ্চেণ্ট নেভি। অকণমান জানিম নেভি লাইফটোৰ বিষয়ে, যে যিটো বাণিজ্যিক নেভি হয়, সাগৰৰ মাজত থাকিবলগীয়া হয়, তাৰ বিষয়ে অকণমান জানিম। যিহেতু দৰাটোৱে হয় মাৰ্চেণ্ট নেভি কৰা, এটা সময়ত ময়ো কৈছিলোঁ, কিছুমান বিশেষ কাৰণত গুচি আহিলোঁ, কিন্তু সি এতিয়াও আছে। গতিকে তালৈ ইনভিটেশ্যনো আছে, লগতে ফটোশ্বুট আমি দুটাই কৰিম আৰু দুটা ওলাইছোঁ। তো গতিকে লেটছ চি, কইনা চাম, দৰা চাম, ধুনীয়া ধুনীয়া ছোৱালী চাম, প্ৰগ্ৰেম কি হ'ব চাই যাম। পাই গ'লহি এতিয়া মানে কইনা ঘৰত, য'ত ৰিং চেৰিমনি হ'ব, য'ত আঙুঠি পিন্ধাব। ঘৰতে দেখিছে একেবাৰে চব এইবিলাক ছেট আপ কৰি ৰেডি, এইফালে ছেট আপ কৰি ৰেডি হৈ গ'ল, ছেট আপ ৰেডি। কেমেৰাকেইটা টেষ্ট কৰি আছে এতিয়া, মানে শ্বট হোৱা আগতীয়াকৈ। এইখন দেখিছে খালী হৈ আছে, অকণ পাছতে ভিৰ হৈ যাব মানে। তো এইখিনিতে আৰু এটা কথা কৈ দিওঁ, যিহেতু মোৰ যিটো এটা গীত অভিমান শ্বৰ্ট ফিল্মখনত আহি আছে, মনোজ ভাই প্ৰডাকশ্যনৰ বেনাৰত যিখন শ্বৰ্ট ফিল্ম আহিব অভিমানখনৰ গীত এটা আছে, নয়না বুলি। গীতটি ইতিমধ্যে ৰিলিজ হৈছে, আপোনালোকে চাব। আৰু শ্বৰ্ট ফিল্মখন অতি সোনকালে আহি আছে, কাৰণ ইতিমধ্যে শ্বুটিং কমপ্লিট হৈ গ'ল। মই শ্বুটিঙৰ দুটামান স্নেপশ্বট আপোনালোকক দেখুৱাই দিম বাৰু। তো বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু শ্বৰ্ট ফিল্মখন আহি আছে, আপোনালোকে চাবলৈ নাপাহৰিব। আপডেট পাই যাব মোৰ চেনেলতে। ফাইনেলি মানে দৰা আহি পাই গ'ল কইনা ঘৰত। ঘৰতে দেখিছে ফটোশ্বুট কৰি আছে এতিয়া। এইফালে দৰা ভনীয়েকজনী বহুত হাঁহিছে, এইখনতে ইয়াৰ পাছতে তাইও বিয়া হৈ যাব পাৰে, ক'ব নোৱাৰি। আৰু চুইট কেছত দৰাই সুদূৰ বিদেশৰ পৰা লৈ আহিছে, কিবা লৈ আহিছে নি? ইম্পৰ্টেণ্ট বস্তু, চিক্ৰেট বস্তু লৈ আহিছে কিবা। তো ইয়াৰ লগত কথা পাতিম পাছত, ইয়াৰ পাছৰ সাগৰ মাজৰ কাহিনী মই শুনিম। তাৰ আগতে মানে প্ৰথম আঙুঠিটো পিন্ধাই লওক, নহ'লে আকৌ কইনা বেলেগে লৈ যাব পাৰে। এটা ফটো মাৰাচোন, এনেকে ধৰি কেনে ইমান বেলেগত দেখি দেখি তাই হেৰি Best footage for me. মেকআপ বেয়া হ'ব, মেকআপ বেয়া হ'ব। আহা কটাইখন লৈ আহিবা, আহা। আগৰ দিনৰ কথা বেলেগ আছিল বাৰু। আজিকালি আঙুঠি পিন্ধোৱাটো কেক কটা পৰ্ব আৰম্ভ হৈ গৈছে, দেখিছে। আগতে বাৰু এইবিলাক চলা নাছিলে, আজিকালি এইবিলাক নতুন কিছুমান নিয়ম মানে, দেখিছে। তো গৈ আছে, বাকী চাই থাকক। এই বহুত পুৰণা ফ্ৰেণ্ড এজনে আহি পাই গ'লে। মুখখন ডাঙৰকৈ মেলি খুৱাবা, ডাঙৰকৈ মেল, ডাঙৰকৈ। অঁ
একো নাই চব খাই দে আজি মৰম চেনত চব পাৰি আকৌ দিব পুৰা খাইছে দেই আজি গধূলিকে চাব ওলাই আছে ভিডিঅ' কিবা কম কৈছে কওক অঁ এইটো ডিজে গগৈ বুলি পাব ফেচবুকত কওক কি কি আছে খানা এইটো কণী আছে তাৰপৰা এইটো জলকীয়া ভাজি এইটো মাছৰ এইটো দহি মিঠাই মিঠা বহুত পাইছে এই বহুত পাইছে চবতকে ভাল এইটোৱে লাগিছে আৰু এইটো ন মিঠাইটো একদম দি থাকিলেও খাই থাকিব পাৰি আৰু পঠিয়াই আছে ৰ'ব ওচৰলৈ আহ নেগু খাই ভাল পায় অঁ